পোনপ্ৰথমে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো অসম চৰকাৰে যি মেগা হেল্থ যি কেম্প কৰিছিলে প্ৰত্যেক সমষ্টিত আজি মোৰ কোকৰাঝাৰ সমষ্টিত আজি দিনটো ধাৰ্য কৰা হৈছিল আজি আমি দেখিবলৈ পাইছোঁ যে ইয়াত যথেষ্ট ৰাইজৰ সঁহাৰি আমি পাইছোঁ আগে পিছে হেল্থ মেলাবিলাক হৈছিল কিন্তু ৰাইজৰ পৰা তেনেকুৱা ধৰণৰ সঁহাৰি আমি পোৱা নাছিলোঁ কিন্তু এইবেলি ৰাইজৰ স্বতঃস্ফূৰ্ত যিটো সঁহাৰি পাইছে তাৰ কাৰণে মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া লাহে লাহে মানুহবিলাকে অলপ হেল্থ কনচাৰ্ণ হ'বলৈ ধৰিছে স্বাস্থ্য সম্পৰ্কে তেওঁলোকৰ আগত যি ধৰণৰ এটা ধাৰণা আছিলে তো লাহে লাহে ভাঙি গ'ল চৰকাৰী যদি তেনেকুৱা হেল্থ কেম্প কৰে তেতিয়াহ'লে মানুহবিলাকে ভাবিছিল এদিন যি হেল্থ কেম্প স্বাস্থ্য মেলা হ'ব তাত গৈ আমাৰ কি লাভ হ'ব পিছত কোনে চাব এনেকুৱা এটা ধাৰণা হৈছিলে কিন্তু আজি ইয়াত আহি পেলাই তেওঁলোকে নিশ্চয় গম পালে যে আজি ইয়াত অহাৰ পিছতো পৰৱৰ্তী সময়ত যিটো ট্ৰিটমেণ্ট ল'ব লগা আছে ছেকেণ্ড হেল্থ মেলা বা কেম্প অহা নৱেম্বৰত হ'ব ইয়াৰ পিছতো যিসকলক মানে আৰু ট্ৰিটমেণ্টৰ প্ৰয়োজন তেওঁলোকক চৰকাৰী হস্পিটালত আৰু মানে মেডিকেল কলেজ হস্পিটালবিলাকত তেওঁলোকৰ চিকিৎসাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আজি বিভাগৰ ফালৰ পৰা জনোৱা হৈছে গতিকে পৰৱৰ্তী সময়ত এই ধৰণৰ যদি স্বাস্থ্য মেলা হেল্থ কেম্প যদি পাতে তেতিয়াহ'লে ৰাইজৰ যথেষ্ট আৰু সঁহাৰি পাব কিয়নো এই প্ৰচেছটো কণ্টিনিউ হ'ব লাগে এবাৰ কৰাৰ পিছত যাতে আৰু বন্ধ নহয় তাৰ কাৰণে আজি বিভাগে কৈছে নহয় এইবাৰৰ পৰা এই প্ৰচেছটো কণ্টিনিউ হ'ব যি ধৰণৰ যাক যি ধৰণৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন কোনোবাৰ মানে মেডিকেল কলেজত যদি লৈ যাব লগা হয় ইয়াত লৈ যোৱা হ'ব বাহিৰতো যদি চৰকাৰী হস্পিটাল লৈ যাব লগা হয় তেতিয়াও তেনেকুৱা ব্যৱস্থা আছে বুলি আজি বিভাগে জনাইছে সেইকাৰণে মানুহবিলাকে যথেষ্ট ইয়াত আহা কৰিব পাৰিব এনেও অসম চৰকাৰৰ ফালৰ পৰা তেনেকুৱা চিকিৎসাৰ কাৰণে ব্যৱস্থা আছে আৰু ইয়াৰ লগত সংগতি ৰাখি আজিৰ যিবিলাক ব্যৱস্থা কৰা হৈছে তাৰ বাবে মই চৰকাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ